Hello everyone. এয়া চাওকচোন কি লগাইছো আপোনালোকে ধৰিব পাৰিছেনে? আহকচোন চাও আজি মই কি লগাইছো। আজি ভাবিলো এটা ফেস পেক লগাও সেই কাৰণে আজি বনাব লৈছো এটা ফেস পেক। এয়া হৈছে চাউলৰ গুৰি, মসুৰ দাইলৰ গুৰি, বিটৰ গুৰি। এই গোটেইখিনি মই মিক্স কৰি পেলাই তাৰ অলপ পিছতে আকৌ মই দিছো হালধি আৰু কফি। এই গোটেইখিনি দি পেলাই মই এটা পেষ্ট বনাই পেলাই আজি লগাম ভাবিছো। সেই কাৰণে এটা বাউলত মই 4 চামুচ লৈ লৈছো কাৰণ আমি দুজনী মানুহ মোৰ শাহু মা আৰু মই লগাম। মই পেষ্ট কৰি থকা দেখি পেলাই মোক ক'লে অকমান মুকু লগাই দিবা। সেই কাৰণে মই এতিয়া বনাই আছো লগাবৰ কাৰণে। এতিয়া এই পাউডাৰখিনিত মই অকমান দিম কেঁচা গাখীৰ। প্ৰয়োজন অনুসৰি দিব কিমানখিনি আপোনালোকে পেষ্টটো বনাই। মই এতিয়া গাখীৰখিনি দি পেলাই অকমান পেষ্টটো বনাই লৈছো। এয়া দেখিছে নহয় কিমান ধুনীয়া এটা পেষ্ট হৈছে। হালধি আৰু কফি পাউডাৰ দিয়াৰ পিছত এয়া শাহুমাক মই লগাই দিছো মুখত। ভালকৈ লগাই দিছো। তাৰ পিছত এটা বিলাহী অকমান কাটি পেলাই দুইটা চকুত অকমান ঠাণ্ডা লাগিবৰ কাৰণে দি দিছো। এতিয়া ধুনীয়াকৈ এনজয় কৰি পুৰা মানে আৰামছে শুই পেলাই লগাই আছে চকীত বহি। আৰু মই এতিয়া লগাই দিছো। মই আকৌ ফেস পেকটো লগাই থাকোঁতে আহিল নহয় মোৰ শহুৰ দেউতা আহি পেলাই হাঁহিছে আৰু তহঁত দুজনী কি কৰি আছ বুলি অকণমান মানে হাঁহি আছিলে কিবা এটা কৈ পেলাই। সেইকাৰণে মই অলপ ৰখাই দিলোঁ। এতিয়া শাহুমাক লগোৱাৰ পিছত আহিলোঁ মই। এতিয়া মোৰ পাল। মই ধুনীয়াকৈ এতিয়া ফেস পেক লগাই ল'ম। মই অকমান ক্লিনছ কৰি লৈছোঁ। কেঁচা গাখীৰ অকমান লৈ পেলাই তুলা দি পেলাই মুখখন চাফা কৰি লৈছোঁ। মুখখন ক্লিনছ কৰি থাকোঁতে আহিল নহয় আলহী। অলপ টাইম ৰৈ পেলাই মই চাহ দি পেলাই আকৌ আহি পেলাই আপোনাৰ ড্ৰেছটো চেঞ্জ কৰি লৈছিলোঁ মানে। তেতিয়া আকৌ আহি সেইটো ড্ৰেছ পিন্ধি পেলাই মই বিলাহী অকণমান লৈ পেলাই অকণমান স্ক্ৰাব এটা কৰি লৈছোঁ। ক্লিনছ কৰি চাফা কৰাৰ পিছত এতিয়া মই লগাম মই বনোৱা পেষ্টটো। এতিয়া ধুনীয়াকৈ মই লগাই লৈছোঁ। আপোনালোকে চাইছে মই ধুনীয়াকৈ লগাই লৈছোঁ। এইখিনি মুখখন ইমান ধুনীয়া ঠাণ্ডা লাগে আৰু স্কিনটো বহুত ধুনীয়া হয়। আমি নিজকে অকণমান কেয়াৰ কৰিব লাগে। আজিকালি মানুহে কিমান কেয়াৰ কৰিব লৈছে। আমি যিকোনো কেয়াৰ কৰিবৰ কাৰণে মুখৰ হওক বা যিকোনো ছালৰ যতন ল'বলৈ হ'লে আমাৰ নিজৰ ঘৰতেই আমি সেইবোৰ বস্তু আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ। বিউটি পাৰ্লাৰ নগ'লেও আমি ঘৰতে সেইখিনি লগাব পাৰোঁ। নিজক অকণমান যতন লোৱাটো নিজৰ কৰ্তব্য নহয় জানো।
এতিয়া লগাই ল'লোঁ মই তাৰপিছত অকণমান শুকাবলৈ দিছোঁ শুকোৱাৰ পিছত ধুনীয়াকৈ মাছাজ কৰি পেলাই মুখখন ধুই দিম এয়া ধোৱাৰ পিছত মোৰ মুখৰ ৰিজাল্টটো হ'ল এইটো দেখিছেনে মুখখন কিমান ধুনীয়া চাফা লাগিছে মোৰ ধুনীয়া ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ